আজিও আপোনালোকে জইনিং কৰা হৈছে, ক'ৰ পৰা আহিছে, কোনখিনি মানুহ আহিছে? চট্টং বালিজানৰ পৰা আহিছে। আমাৰ ধাৰাবাহিকভাৱে আমাৰ ৰুটিন, আমি য'তে যাওঁ তাতে জইনিং কাৰ্যটো চলি থাকে। ৰাতিপুৱা ভাগত এভাগ আৰু গধূলি ভাগত এভাগ আমি জইনিং কাৰ্যৰ কাৰণে আমি টাইম ৰাখোঁ। গতিকে ভাল, এইবাৰ গণতন্ত্ৰত উৎসৱত চবেই আগভাগ লৈছে আৰু এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পাতিবলৈ গহপুৰবাসী ৰাইজেও বহি থকা নাই, ওলাই আহিছে। কোনখিনি মানে গহপুৰৰ জনসাধাৰণে জইনিং কৰিছে। আজি ক'ৰ পৰা কৰিছে? আৰু আজি চট্টং পঞ্চায়তৰ পৰা কৰিছে আৰু কৃষ্ণপুৰ পঞ্চায়তৰ পৰা কৰিছে আৰু দুবিয়া পূব দুবিয়াৰ মানুহো কৰিছে আৰু ৰাঙলীয়ালৰ পৰাও কৰিছে আৰু কি বুলি কয় আমতলাৰ পৰা কৰিছে, বিজেপিৰ পৰা কৰিছে আৰু কিছুমান বিজেপি নেতাও জইন কৰিছে, যে বুথ লেভেল এজেণ্টছবিলাক, বুথ লেভেল এজেণ্ট যিবিলাক ৰিকগনাইজ বুথ লেভেল এজেণ্ট বিজেপিৰ ফালৰ পৰা আৰু বিজেপিক ভোট দিয়া ভোটাৰ্ছে জইন কৰিছে। আপুনি 15,000 ভোট পাব, এইটো তেখেতৰ অংক, মোৰ অংক নহয়। এইটো এই গোটেই গণতান্ত্ৰিক ব্যৱস্থা শেষ কৰিছে। ইহঁতে কি কৰিছে, এতিয়া জাতিৰ নামত, ইহঁতে ধৰ্মৰ নামত, ইহঁতে মানুহখিনি ৰেচ বৰ্ণৰ নামত ইহঁতে ভাগ ভাগ কৰি এতিয়া আমাক কি কৰিছে, আমাৰ যিখিনি প্ৰাপ্য অধিকাৰ, আমাৰ যিখিনি পাবলগীয়া কথাখিনি সিহঁতে নোপায়। আমাক মানুহখিনিক বিশেষকৈ মহিলাসকলক 1200 টকা 9,000 টকাত সিহঁতে বন্ধকত থৈ মানুহখিনি কিনি ল'ব বিচাৰিছে। তাতকৈ ধৰ্মৰ বিশেষকৈ ইয়াত না কংগ্ৰেছে সকলো ধৰ্মৰ সম অধিকাৰ, সম মৰ্যাদা সমভাৱেৰে ৰাখে, কিন্তু ইহঁতে ইয়াত ভাৰতবৰ্ষত কি কৰিব বিচাৰিছে, হিন্দু ৰাষ্ট্ৰ বনাব বুলি। আৰু হিন্দু ৰাষ্ট্ৰ বনাই আমি ঘণ্টি বজাই ৰাম মন্দিৰ বাবাজী বনিম নেকি? আমাৰ ধৰ্ম আছে, প্ৰত্যেকৰ জাতিৰ নিজৰ সংস্কৃতি আছে, নিজৰ পৰম্পৰা আছে। সিহঁতক সকলোকে একেলগে আমি যিখিনি কংগ্ৰেছে লৈ যায়, সেই সাম্প্ৰদায়িক ৰাজনীতি আমাক এতিয়া এনেধৰণৰ আমাৰ মনত সাম্প্ৰদায়িকতা সোমাই, কমিউনিলিজম বুলি কয়, সাম্প্ৰদায়িকতা সোমাই দিছে। আমাক এতিয়া বেলেগকে বাদ দিয়ক, মুছলিম মানে দাড়ি আৰু টুপিটো দেখিলে মানুহে দাঁত কামুৰে, মুছলিম মিয়া বুলি। আমি মানুহ হিচাপে যিটো বিদ্বেষ, আমাৰ কংগ্ৰেছ দলে কি কয়, সৰ্বধৰ্ম সমভাৱ, আৰু যিটো কি কয় মানে আপোনাৰ হিন্দু মুছলিম শিখ ইসাই হম সব হে ভাই ভাই, এই যিটো কনচেপ্ট আছে কংগ্ৰেছৰ, এই কনচেপ্টটো কংগ্ৰেছে সদায় বচাই ৰাখিছে। কংগ্ৰেছৰ দিনত কংগ্ৰেছে কি উন্নতি কৰিলে, কি ভাল কৰিলে, কি বেয়া কৰিলে বাদ দিয়ক, কংগ্ৰেছে কিন্তু 70 বছৰত ভাৰতবৰ্ষত সেই সাম্প্ৰদায়িক পৰিৱেশ, ইজনে সিজনক দেখিব নোৱাৰে, এইটো জাতি সেইটো জাতিক দেখিব নোৱাৰে, এইটো ধৰ্ম সেইটো ধৰ্মক, এই যিটো সাম্প্ৰদায়িক বাতাবৰণ বনাইছে মানুহখিনিক। এতিয়া আমি আমাৰ অধিকাৰ, আমাৰ দাবী, আমাৰ সমস্যা, আমাৰ অসুবিধা কি আছে আমি নাভাবো। আমি 1200 টকাত ইমানে ভুলাই ৰাখিছে আৰু 10,000 আমি কি ভাবো, মিয়া খেদিব লাগে। আৰে নিজৰ সমস্যাটো না, আমাক মাটিৰ সমস্যা চিন্তা আছে, না আমাৰ জাতিৰ সমস্যা চিন্তা আছে, না আমাৰ ভেটিৰ কথা চিন্তা আছে, না আমাৰ ৰোজগাৰৰ কথা আছে। আমাৰ মানুহবিলাকৰ চিন্তা বাদ দিয়া কি কৰিছে, মিয়া খেদিব লাগে। আমি ধাৰ খাইছো, চৰকাৰ আছে, পুলিচ আছে, প্ৰশাসন আছে, গোটেই ডিপাৰ্টমেণ্ট আছে, ইহঁতে আমাক লগাইছে মিয়া খেদিবলৈ। আমি এতিয়া মিয়াৰ ঘৰ ভাঙিলে আমি এনেকে তালি মাৰো। আমাৰ মাথা মাইণ্ডছেটটো এনেকুৱা কৰি থৈছে নে নাই? তো এই যিটো জাতি মাটি ভেটিৰ নামত চৰকাৰ বনোৱা আৰু ধৰ্মৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰা, বৰ্ণৰ নামত বিভেদ কৰা, এই জাতি সেই জাতি, উচ্চ জাতি সৰু জাতি নিম্ন জাতি, এই গোটেই সাম্প্ৰদায়িক পৰিৱেশটোৱে অসমত পংগু কৰিছে। মানুহখিনি এতিয়া মানুহ হিচাপে নাই, মানুহে নিজকে মিয়া বিৰোধী। একদম বাংলাদেশ পাকিস্তান দেখা ৰাম মন্দিৰৰ ঘণ্টি বজাই আমাৰ মানুহ গোটেইখিনি মাথা শেষ কৰিছে, গতিকে এই যিটো পৰিৱেশ আছে, এই পৰিৱেশৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে কংগ্ৰেছৰ বাহিৰে বিকল্প নাই। এই কথা আপোনালোকে অনুভৱ কৰি, অনুমান কৰি যি ধৰণে আজি আপোনালোক আহিছে, নিশ্চিত কংগ্ৰেছ দলে যিটো আমাৰ কংগ্ৰেছৰ সাংবিধানিক আমাৰ গণ্ডি আছে, আমি সকলো ধৰ্ম জাতি ভাষা বৰ্ণ নিৰ্বিশেষে আমি সকলো সমান, আমি সকলোৰ লগত সমমৰ্যাদাৰে আপোনালোকৰ কাম যায়। আৰু নিশ্চিত লাষ্টত এটাই কথা কৈছো, 10 বছৰত কংগ্ৰেছ বিজেপি চৰকাৰে কি দিলে কি নিদিলে আপোনালোকে নিজে বিশ্লেষণ। আমি কিন্তু কংগ্ৰেছ চৰকাৰৰ এটা কথা অনাগত সময়ত 26ত আজি বিজেপিয়ে ক'ব পাৰে বিজেপি জিকিব, বিজেপি চব মানে আমি জিকি আছো, কংগ্ৰেছ ক'ত আছে বুলি ক'ব পাৰে। এটা কথা ডাঠিকে লিখি লৈ যাওক আপোনালোকে, 2026 চনত অসমত গৌৰৱ গগৈৰ নেতৃত্বত অসমত চৰকাৰ হ'ব আৰু আমাৰ কংগ্ৰেছৰ নেতৃত্ব গৌৰৱ গগৈ, হিমন্ত বিশ্ব শৰ্মাৰ পুলি পগাই উভালি ব্ৰহ্মপুত্ৰত পেলাব, এই সংকল্প আমাৰ কংগ্ৰেছ দলে লৈছে। আৰু গহপুৰত
গহপুৰত আমাৰ বৰ্তমানে ঠিকাদাৰ বিধায়ক আপোনালোকে কিমান জানে গোটেই গহপুৰৰ সম্পত্তি আদি গহপুৰৰ নহয় গোটেই সামগ্ৰিক অসমৰ সকলোতকৈ ধনী সকলোতকৈ ডাঙৰ সকলোতকৈ বেছি টকা ঘটি থকা ঠিকাদাৰ এটা MLA বিধায়ক হৈছে আমাৰ মানুহখিনিৰ ঘৰত খাবলৈ নাই বহিবলৈ ঘৰ নাই থাকিবলৈ উপায় নাই হাজিৰা কৰি কৈছে গোটেই ল'ৰাবিলাক বাহিৰত বেংগলোৰ বা চেন্নাইত গৈ থাকিবলগীয়া পৰিস্থিতি তথাপিও এতিয়া আমি এইজন কোটিপতি ঠিকাদাৰ সেইজন বনিয়া সেইজন বেপাৰীক সেইজন ঠিকাদাৰ সেইজন চকীদাৰকে আকৌ MLA বনাম বুলি আমাৰ গহপুৰৰ ৰাইজে যদি ভাবে তাতকে আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা নহয় গতিকে আমি পৰিৱৰ্তন আৰু সময়ৰ যিখিনি দাবী আছে এবাৰ নিশ্চিত আমাৰ জনগোষ্ঠীয় নেতা ট্ৰাইবেল লিডাৰ আমি SC OBC RN জেনেৰেল সমস্ত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমাৰ শংকৰ কুটুম ডাঙৰীয়াক জিকাই লৈ যোৱাৰ সংকল্পৰে আপোনালোকে অহা সকলোকে মই আকৌ সাংগঠনিক অভিবাদন আৰু আপোনাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি চবকে জোহাৰ কৰি মই কথাখিনি সামৰিছো ধন্যবাদ জয় কংগ্ৰেছ